আমাক সাপোর্ট কৰিবা দেই ইউটিউবত ফলো কৰিবা তোমাৰ ভিডিঅ' চাই থাকোঁ তাক কৈ নতুনকৈ খুলিছে ইউটিউব চেনেল নতুনকৈ খুলিছোঁ পাৰ্কখনৰ এইবিলাক লাইটিং দি সোমাই আহিলোঁ বোলো ব্লগ এটা বনাই যাম ৰাতিপুৱা 2-3 বাজি যায় মই খোৱাই নহয় এডিট কৰি থাকোঁতে যায় ভিডিঅ' ষ্টান মাৰি নাথাকিবি কিবা এটা কৰি হ'লেও চিন চবতে মোৰ ব্লগ চলি আছে ভাল লাগিছে গৰখীয়া সকাম কিয় পাতে তাৰ বিষয়ত কাকাই কিবা এটা ক'ব তো সুধিছোঁ কওক মংগল দূৰ কৰিবৰ কাৰণে আমাৰ এই পথাৰত গৰখীয়া সভা পতা হয় এতিয়া আমি চব জেগাই জেগাই বহি গ'লোঁ টিপমণি খুৱাই পায়সবিলাক ভগাই আছে চাওক আজি তুমি ভাইৰেল হৈ গ'লা হেল্ল' গাইজ ৱেলকাম টু মাই নিউ ভ্লগ আজি গাইজ মৰ্ণিঙৰ পৰা ভ্লগটো আৰম্ভ কৰিছোঁ গৰখীয়া সকাম কাৰণে আজি টেণ্ট বনাব সেইকাৰণে লৈ গৈ আছে বাকী মোৰ পিনে গাইজ সেইখন জেগাত মই ল' আৱাজত কথা কৈছিলোঁ কাৰণ খুৰাহঁত আছিল ইমান হাই আৱাজত ক'বলৈ সাহসে নাহিল কাৰণ নতুন ভ্লগাৰ আমি তেওঁতো কৈছোঁ গাইজ এতিয়া খুৰাহঁত আহি আছে এই বিহু ফিল্ডতে এইকণত গৰখীয়া সকাম কাৰণে টেণ্ট বনাব এতিয়া গাইজ মৰ্ণিং য়োগ চিয়গ কৰি পেলাই মই আহি গ'লোঁ এয়া বাটত ৰানিং কৰিবলৈ মেইন ৰোডত বাকী ৰানিং চানিং অলপ কৰি লওঁ সূৰ্যটো এইপিনৰ পৰা উদয় হ'ব এতিয়ালৈকে উদয় হোৱা নাই অলপ টাইম ৰখিলে আপোনালোকক দেখাব পাৰিম কিন্তু গাইজ বেছি টাইম ৰখি থাকিলে সময়টো বৰবাদ হ'ব মোৰ ঘৰত অলপ ইম্পৰ্টেণ্ট কাম আছে বাকী বহুত ফেপাই আছোঁ মানে সেইখনৰ পৰা আগত দৌৰি আহিলোঁ আকৌ দৌৰিম আপোনালোকে চাই থাকক ৰানিং চানিং কৰি আহি গ'লোঁ আৰু এইকণতে গৰখীয়া সকামৰ টেণ্টটো বনোৱা হ'ব ত্ৰিপাল দি বাকী বাঁহ এডালহে আছে আৰু বাঁহ আনিব চাগে বাকী মানুহকেইটা নাই মানুহকেইটা কিবা আকৌ বাঁহ চাহ আনিব গ'ল চাগে নাজানো আৰু কি বাঁহ আনিব বুলি যেন কৈছিলোঁ এয়া চাওক বাঁহ কাটি পেলাই লৈ গৈ আছে দুডাল কাটিছে বৰ্তমান আৰু কিমান কাটি নাজানো আৰু এই চৰাইটোক চাওক সি আইনাত সদায় মুখ চাব আহে নে কিয়ে নাজানো আৰু নিজক দেখি পেলাই কুটকুটাই থাকে বাকী এটা উৰিয়ে গুচি গ'ল ব্লগত উঠিম বুলি আপোনালোকৰ আইনাত মুখ চাব আহে ইহঁতে অঁ গৰখীয়া কামত যাব ঘৰ পাই গ'লোহি পিটিৰ লগত বাকী মোক পিটিয়ে এনেই মোৰ শ্বৰ্টছ ভিডিঅ'কেইটাত ফিটনেছ ভিডিঅ'কেইটাত দাঁত মাজা দেখে নিমপাতৰ ঠাই দি সেয়া দি তাকো বোলে এডাল নিমপাত লাগে তাও মন গৈছে সি এডালতে উঠি গ'ল সেইডালত পাৰিব নোৱাৰিলোঁ যে উঠি যা ধুনীয়াকৈ ষ্টান মাৰি নাথাকিবি আগতে নিমপাতৰ ঠাই দি দাঁত মাজি পাইছ কেনেকুৱা লাগে তেওঁ কলগেট থাকোঁতে তই যেন লৈছ কাৰণটো কি ফিটনেছ পৰি নাযাবি ধুনীয়াকৈ ঠাই এডাল চিং আৰু গুচি আহ নহ'ব আৰু মোটা হ'ব আৰু মোটা লাগিব অঁ এডাল ঘৰ গুৰি পাওঁ ঘৰ আকৌ ঠেককৈ টানি দে কি কৰিবলৈ অঁ কিবা এটা কৰি হ'লেও চিং বাকী বেলেগ যোগাৰ এটাই গছত উঠিছে আৰু দেউতাই কাটি দা পাৰি লগাই বাকী এটা দালি পাই গ'ল পিটিয়ে গুটি এটাও আছে মানে বাকী এইটো দি পিটিয়ে দাঁত মাজিব জানই নহয় কেনেকৈ কৰিব লাগে প্ৰথম ঠাইডাল কাটিবি ধুনীয়াকৈ কাটি পেলাই তই ব্ৰাছৰ নিচিনা বনাবলৈ এই আগটো কামুৰিব লাগিব নিজে বনি যাব ব্ৰাছৰ নিচিনা কলগেট চলগেট লগাই কৰিবি নেকি খালি দি কৰিবি ল বাকী সি পাই গ'ল গিফ্ট গৰখীয়া সকামত কলপাত লাগিবই সেইকাৰণে দেউতাই এইপিনে কলপাত পাৰি আছে কলপাত কটা দায়িত্ব পৰি গ'ল এইপিনে দুখন পাত কাটিলে বাকী ধুনীয়াকৈ কাটি থাকিব তাৰপিছত গৰখীয়া সকামত দি দিবগৈ কি কৰি আছ লোভ দেখাই ছাগলীজনী ঘৰলৈ লৈ নাযাবিগৈ ক'লৈ ইয়াক উঠিলে সি পিটিকা হ'ব এইপিনাচোন বস্তু এটা থকা পিনা তই যে এইডাল ইমান কষ্ট কৰি উঠিলি এইডাল পৰি আছে সৌৰা গছৰ এইবিলাকেদিও দাঁত মাজিব পাৰিবি আপোনালোকে এইবিলাকেদিও দাঁত মাজিব পাৰিব সৌৰা গছৰ পাত দি বাকী মই কিন্তু মোৰ ফেভৰেট থাকে ন মোৰ নিম গছ ফেভৰেট বৰ্তমান মই নিগনিৰ লগত আছোঁ এতিয়া সি মোৰ বহুত ডাঙৰ বিগ ফেন হয়নে নহয় সি মোৰ ভিডিঅ' চাম বুলি মাথা একদম গৰম কৰি দিছে কৈছে ইটো ভিডিঅ' চাওঁ সেইটো ভিডিঅ' চাওঁ কিন্তু সি আজিলৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰিলে এইপিনে ঘূৰি দে কিয় নকৰিলি বিচাৰিয়ে নাপাওঁ হয় সেইকাৰণে তাহাঁতৰ ঘৰতে আহিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ এতিয়া নিগনিহঁতৰ ঘৰত আহিলোঁ ধুনীয়াকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ খুৰী মোবাইলত দিয়ক নিগনিহঁতৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিলোঁ এইকেইটা ভিডিঅ' এইটো ভূত ওলোৱাটো কালি ভিডিঅ' এইটো
চাই যায় ফালৰ পৰা নিগনিয়ে মোক বাই বাই সুধি থাকে ভিডিঅ' দেখা মোৰতো টাইম নাই অতগাল ভিডিঅ' তাক দেখাই থাকিব নোৱাৰোঁ মোৰ এডিটিং কাম আছে সেইকাৰণে ঘৰত আহিয়ে ছাবস্ক্ৰাইব কৰি থৈ গুচি গৈছোঁ আৰু বাকীটো বডিটো কিন্তু মজা দেই অলপ এনেকৈ দেখাই দেচোন 2খনতে দেখা অ' মজা এতিয়া ব্লগ চাগে যা আৰু পিতিহঁতৰ ঘৰত আহিলোঁ পিতিহঁতৰ ঘৰ মোবাইলত কি চলি আছে চাওক মোৰ ব্লগ চলি আছে ইয়াতো মোৰ ব্লগিঙে চলি আছে চবতে মোৰ ব্লগ চলি আছে ভাল লাগিছে এইপিনে চুমকীয়ে ঘৰত ভাত বনোৱা পাল পইলটা আলু কাটি আছে আলু কাটি আছ চুমকি তই হলি মই কিবা এটা মিলাম বুলি ভাবিছিলোঁ হা আলু চুমকি কালু যেখন আমাৰ খুৰা গাড়ী কিমান চিকনা মাৰিছে চাওকচোন চকাই চাবনে এইবিলাকে চাবনে তলতে চাবনে চব চিকমিকাই থাকে বহুত যত্ন কৰি ৰাখে গাড়ীখন বহুত গ্লো উঠি আছে গাড়ীখনত দেই এতিয়া মই আহি পেলাই গৰখীয়া সকাম পাই গ'লোহি আৰু ইয়াত নাম চলি আছে এতিয়া 1:30 বাজিছে বাকী পিটিহঁতো আছে ইমান পোৱালি ছোৱালী নাই চাওক নাম চলি আছে ইয়াত গাইজ আমাৰ কাকাক সুধিছোঁ যে গৰখীয়া সকাম কিয় পাতে তাৰ বিষয়ত কাকাই কিবা এটা ক'ব তো সুধিছোঁ কওক গৰখীয়া সকাম সেইকাৰণে পতা হয় যিসকল গোপালক আছে গোধন পালকসকলক বছৰি যেতিয়া গো পালন কৰি থাকে সেই গোবিলাকৰ মাজে মাজে গোধনবিলাকৰ মাজে সময়ে কিছুমান বেমাৰ আজাৰ হয় বেমাৰ আজাৰবিলাক নিৰাময় কৰিবৰ কাৰণে তেখেতসকলৰ নামত এষাৰ মানে বছৰেকৰ মূৰত নাম কীৰ্তন কৰা গোধন ৰক্ষাৰ কাৰণে গোধন নিৰাময়ৰ কাৰণে নহয় জানো গোধনৰ নানান ধৰণৰ অপায় অমংগল নানান ধৰণৰ আহে বসন্ত ওলায় কিবা ওলায় এনেকুৱা ধৰণৰ বহুত কিছুমান বেমাৰ আজাৰ হৈ থাকে গতিকে সেই বস্তুবিলাক নিৰাকাৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সেই বস্তুবিলাক অপায় অমংগলবিলাক দূৰ কৰিবৰ কাৰণে ভগৱানৰ চৰণৰ প্ৰসাদ এমুঠি আগবঢ়াই ভকত বান্ধৱসকলে নাম কীৰ্তন এষাৰ কৰে এই গোধনৰ মংগলৰ সেইকাৰণে পতা হয় আৰু বাকী গাইজ নাম চলি আছে বৰ্তমান এই নামৰ পিছতে মানে প্ৰসাদ বিতৰণ হ'ব আৰু এইপিনে পৰিহঁত পূৰা বহি আছে চাপৰি বজোৱা নাই কিয় ক'ত আছিলে অত টাইমৰ পৰা ঘৰত আছিলোঁ কি কৈ আছিলে মোবাইল চাই আছিলোঁ বাকী গৰখীয়া সকাম কিয় পতা হয় আপোনালোকে শুনিলেই গৌধন ৰক্ষা কৰিবলৈ গৰু বেমাৰ আজাৰ হৈ থাকে সেইকাৰণে ভগৱানৰ ওচৰত এভাগ নাম ৰখা হয় যাতে বেমাৰ আজাৰ নহয় কুশলে থাকে গৌ সেইকাৰণে এই গৰখীয়া সকামভাগ পতা হয় হে বিশ্বজিৎ ভ্লগ বনাই আছোঁ ভ্লগছ এই টপা বুলি কৈছে বিশ্বটোক টপা বুলি কোৱা আছে এয়া খুৰী আহিছে সকামত গৰখীয়া সকামলৈ আহিছোঁ নাম বহি আছে আমি নাম হৈ আছে এতিয়া এই গৰখীয়া সভা হ'ব গৰখীয়া সভাত পায়স দিব প্ৰসাদ দিব খাম এতিয়া গাইজ মই খুৰীক সুধিব ওলাইছোঁ যে গৰখীয়া সকামভাগ কিয় পতা হয় এই খুৰীয়ে তাৰ ওপৰতে অলপ ক'ব অলপ ভালকৈ ক'ব জেঠ মাহত এই গৰখীয়া সভা পতা হয় পথাৰত গৰু দিয়া হয় গৰু চৰা হয় গৰুৰ অপায় অমংগল দূৰ কৰিবৰ কাৰণে আমাৰ এই পথাৰত গৰখীয়া সভা পতা হয় এতিয়া গাইজ আপোনালোকক টিপালৰ ওপৰত দেখাই দিছোঁ ইয়াত মানে অলপ আগত বৰষুণ পৰিছিল সেইকাৰণে গাইজ বৰষুণ পৰাৰ কাৰণে ইয়াতে পানীয়ে ভৰি গৈছে গাইজ সকলো মানুহবিলাক উঠি নিজৰ নিজৰ জেগাই বহিব প্ৰসাদ খাবলৈ কাৰণে এইবিলাক মানুহ চানুহ উঠি গৈছে এনেকৈ মানে লাইন হৈ বহিব বাকী আমাৰ কাৰণে এখন পিটিয়ে এক্সট্ৰাকৈ লৈ থৈছে যিকোনত ইমান পানী পৰি আছে সেইকাৰণে আমাৰ পিটি থিয় হৈ গ'ল ই বোলে নবহে বহি ল পিটি আৰু বহি ল পানী দে পেণ্টটো সলাই দিবি ঘৰত বগা পেণ্ট মই কি সলাম আৰু যা বহি ল থিয় হৈ থাকিব নালাগে বহি ল এতিয়া আমি চব জেগাই বহি গ'লোঁ এইপিনে গাইজ আপোনালোকে দেখিব পাইছে পায়সবিলাক ছেটিং কৰি আছে ভালকৈ টিপনি খুৱাই পায়সবিলাক ভগাই আছে চাওক আৰু এয়া একদম মোৰ ফেভৰেট বস্তু ভগাই আছে চাওক বুন্দিয়া আৰু পায়স ভগাই আছে চাওক কি ছোৱালীজনী ওলোৱা কিয় লাগে ই কেমেৰা দেখি পলাই দিলে
মানে কেমেৰা से भाई बहुत ভয় খায় মানুহে আমি অভ্যাস হৈ গ'ল ইয়াৰ লগত থাকিবলৈ অভ্যাস হৈ গ'ল ন তো আজি তুমি ভাইৰেল হৈ গ'লা কেনেকে কাম চবে গম পালে তো কেনেকে তই সেইপিনে কি মগ্ন দি আছ কথা ক কেনেকে চবে গম পালে কাৰণ তো ইউটিউব চেনেল আছে তো গাজি ঐ চন্দন মানে ইজ্জত দিলে চেফ হৈছে এইপিনে কি মন কৰি আছে সি ইমান এইপিনে গৰু হৈ আছে সেই কথাটো সুধি আছো তাক কিবা এটা তাক গৰুজনী পছন্দ হৈছে ট্ৰেইন চাই আছো ট্ৰেইন চাই আছে ট্ৰেইন এবাৰ দেখাই নাপায় ঐ পিঠি এইপিনে ঘূৰি দেচোন পিঠি কামত লাগি আছ এতিয়া পিঠিয়ে মই গৰখীয়া সকামৰ পৰা ধুনীয়াকৈ ওলাই দিলোঁ ঘৰলৈ ধুনীয়াকৈ গৈ আছোঁ পিঠিয়ে টমটমে ৰখাই দিলে টমটম উঠি যাবি মইতো জানো দে জেগাই নাইচোন দে গৈ থাক যা পিঠিয়ে টমটমত যাবগৈ পাওঁ মোলৈ আকৌ কিয় ৰখি দিলে আৰামত যাবগৈ পাওঁ মই ব্লগ কিয় মই নুঠিলোঁ মোৰ কথা হয় নে নাই গাইজ মই নুঠিলোঁ মোৰ কথা ফেন এখন গৈছে না টেবুল ফেন তাত যে ফেন দুখন আছিল কি হ'ল এখন যে এনেকে যে ঘূৰি থাকোতে লটককে ভাগি ওলাই পৰিলে সেইকাৰণে কৈছে ফেনৰ হাই প্ৰেছাৰ হৈ গ'ল বুলি মই ভাবিছোঁ কিয় ক'লে ভাবিছিলোঁ সুধিম বুলি ভাবিছিলোঁ উঠনিতো বৰষুণ দিলে জানেই প্ৰমাণ সেই তিৰপালৰ ওপৰত কিমান পানী আছিল এতিয়া গপ গপনি এটা দি আছে বাকী আমাৰ দেহামণি চুলি কাটটো ভাল লাগিছে তই গৰখীয়া সকামত যা গৰখীয়া সকামত যা হা চেচ নহয় ভাঙা সবাহত উৰুলি দিবা তই সুধি ল লাগিলে কোনোবা আছে যদি পৰি আছে পৰি অহা নাই পৰি তাতে আছিলচোন বৰ্তমান ঘৰতে আছোঁ এতিয়া গাইছ আৰু শান্তিদাও ক'ৰবালৈ ওলাই আহিল ক'ত যোৱা শান্তিদা এনেই বাকী এইপিনে দেখিছানে বেলিটো ওলাই আছে বৰষুণো পৰি আছে মানে শিয়ালৰ বিয়া ৰ'দো দিছে বৰষুণো দিছে বুঢ়া শিয়ালৰ বিয়া ঘনচিৰিকাই তামোল কাটিছে অঁ এয়া ৰিকি মোৰ ছাবস্ক্ৰাইবাৰ এটা মোৰ 2টা ভিডিঅ' চাই আহিছে বাকী ভিডিঅ'কেইটা চাই কেনেকুৱা লাগিল মজা লাগে গাইছ আপুনি কোনকেইটা চালে নো কোনকেইটা চালে মই ভূতটো চালো তাৰপিছত আকৌ আম চাঙত আম খোৱাটো চালো ভাল লাগিল ঠাণ্ডা থাকাটো শান্তিদা যে আছে আৰু চাব পাৰিলো যে নেট চেট হ'ল মোবাইলত অঁ এতিয়া গাইছ মই বজাৰলৈ ওলাই আহিছিলোঁ আৰু ওচৰতে এখন পাৰ্ক আছে এইখন সোমাই যাওঁ বুলি ভাবিছোঁ আপোনালোকক দূৰৰ পৰা বস্তুটো দেখাই দিছোঁ ভালকৈ এয়া চাওক লাইটবিলাক ধুনীয়াকৈ লগাই দিছে পাৰ্কখন এইখন আৰু গাইজ পাৰ্কখনৰ ফ্ৰণ্টতে জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ ফটো লগোৱা আছে আৰু ইয়াত কি লিখা আছে চাওক কামপুৰৰ ৰেলৱে কলনী উদ্যান যাদুকৰী কণ্ঠ অধিকাৰী আমাৰ হিয়াৰ আমঠুৰ জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হ'ল বুজিলেই কথাটো বাকী এতিয়া এণ্ট্ৰিটো কৰোঁ বাহিৰত থাকিলে নহ'ব বাকী এইটো চাওক কি ধুনীয়াকৈ খটখটিবিলাক এণ্ট্ৰিটো কৰোঁ আহক বাকী পাৰ্কত এণ্ট্ৰি কৰাৰ পিছত আপোনালোকে ভিউটো চাওক পিছপিনে আন্ধাৰ কাৰণে ভালকৈ আপোনালোকে দেখা নাপাব বাকী এনেকৈ ইকণতে এটা শিৱ মন্দিৰ আছে তাত আপোনালোকক মই দেখাব চেষ্টা কৰিছোঁ ৰাতিও ভিউটো গাইজ ভালেই লাগিছে আপোনালোকে শিৱ মন্দিৰটো চাব পাইছে সেইটো হয় ইয়াত লাইটিং লগোৱা নাই কিন্তু গাইজ এই পাৰ্কখনত যদি বৰিং লাগে আহি যাব পাৰে এনেই ঘূৰিব পাৰে এনেকৈ এটা হেৰি আছে চাওক এইপিনে এনেকৈ গৈ একে চিধা এনেকৈ ঘূৰি তাৰ ৰাউণ্ড মাৰি থাকিব পাৰিব আপোনালোকে ৰাউণ্ড মাৰি ভাগৰুৱা হৈ যাব ৰাউণ্ড মাৰি থাকিব পাৰিব লাইটটো এইখনত থকাৰ কাৰণে ভিউটো ভাল আহিছে এয়া চাওক গছপুলিবিলাক বাকী জেগাত আপোনালোকক ভালকৈ দেখাব নোৱাৰিম এইখনত চাওক আৰু দিনত কেতিয়াবা যদি আহিব পাৰোঁ আপোনালোকক দেখাই দিম এইখনত আকৌ লাইটিংটো জ্বলি গ'ল বাকী সেইপিনে লাইটিংটো জ্বলা নাই এইখনত কিন্তু জ্বলি গ'ল সেইকাৰণে আকৌ মই এইখনতে ব্লগটো চুৰ কৰি ল'লোঁ বাকী ইয়াত আপোনালোকে দেখিব পাইছে য়োগ চোগ কৰি থাকিব পাৰে তুমি ইয়াতে আছা ইয়াতে থাকা নাই সদায় কি এক্সাৰচাইজ কৰি থাকাহি নেকি আহি অঁ বাও আছেচোন হা হাত কবিছে ৰ'বা মানুহৰ আগত ৰ'বা তুমি ব্লগিং কৰি আছে ইউটিউবত দিবলৈ অঁ এয়া আমাৰ সুস্মিতা বা তুমি ইয়াতে আহা নেকি সদায় ফলো কৰি দিবা হেলমেট লৈ ঘূৰি ফুৰিছোঁ গাইজ একে মানে ফলো কৰি দিবা গাইজ ফলো কৰিবা গাইজ বাকী ইয়াত য়োগা কৰি আছা আহি তুমিও কৰি আছা নে এনেই আহিছা সদায় আহানে কালিৰ পৰা আহিছোঁ অঁ তুমি আহা নাই মই আজি আহিছোঁ এনেকৈ ৰাতি ব্লগ বনাবলৈ আজি আহিছোঁ আজি ভাবিছোঁ বোলো পাব্লিকৰ আগতে বনাম যি হয় হ'ব দেখা যাব একো নাই ন এনেকৈ বনাই থাকিবা তেতিয়াহে তোমাৰ মানে একদম পুৰা মোক প্ৰথম পাব্লিকৰ আগত বনাইছোঁ না হাতখন কঁপিছে এনেকৈ চাকচেছ বহুত এনেকৈয়ে প্ৰথম হৈছিলে কিন্তু একো নাই একবাৰ আৰু অংকুৰক ছাপোৰ্ট কৰিবা দেই ইউটিউবত ফ'ল' কৰিবা ইনষ্টাগ্ৰামতো ফ'ল' কৰিবা ইউটিউবত ছাবস্ক্ৰাইব কৰিবা বাকী মই যে এনেকৈ পাব্লিকত যদি ভিডিঅ' বনাওঁ ন পাব্লিকত যদি ভিডিঅ' বনাওঁ এনেকৈ কাৰোবাক যদি প্ৰশ্ন সুধি দিওঁ সিহঁতৰ দিগদাৰ আছে নেকি কিবা প্ৰব্লেম একো নাই সুধি দিবা ভাল কুৱেশ্যন হ'লে চবেই এনচাৰ দিবই একো নাই
ক'লে যাবলৈ যাগে নি এতিয়া মই এনেই কামত কাম এটাত আহিছিলোঁ এই পাৰ্কখনৰ এইবিলাক লাইটিং দি সোমাই আহিলোঁ বোলো ব্লগ এটা বনাই যাওঁ একো নাই আজি ব্লগটো কিন্তু বেছি লাম্বা হ'ল মোৰ একো নাই এডিটিং কৰোঁতে দিগদাৰ হ'ব তুমি নহ'লে কাটি কাটি বনাবা আধা বনাবা বোলে এইখিনিৰ পৰা এইখিনিলৈ মই এইখিনি কথা ক'ম তাৰ আকৌ ষ্টপ দিবা কালি মই মানে এটা ভিডিঅ' বনাইছোঁ হা ভিডিঅ'টো এডিটিং কৰোঁতে মোৰতো শ্বৰ্ট এটাও বনাওঁ 2টা বনাওঁতে তোমাৰ 11টা বাজি গৈছে আকৌ 3টা বজাত উঠিব লগা হয় মোৰতো ৰাতিপুৱা 2টা 3টা বাজি যায় মই খোৱাই নহয় এডিট কৰি থাকোঁতে যায় ভিডিঅ' চপিনে কৰিব লাগে ন ইয়াৰ মাজে মাজেহে এই লাইটকেইটা জ্বলি আছে কিন্তু দেই বাকী সিপিনে জ্বলা নাই মাজে মাজে জ্বলি আছে তুমি যোৱাগৈ নেকি মই এইখিনিৰ পৰা হ'ব তাৰপৰা তোমাৰ ভিডিঅ' চাই থাকোঁ ভাল লাগে দেই কণ্টেণ্ট তাক কৈ দে নতুনকৈ খুলিছে ইউটিউব চেনেল নতুনকৈ খুলিছোঁ ছাপোৰ্ট কৰিব দিয়ক বাই বাই যা গাইজ ব্লগটো মই ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিছে এটা লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক থেংক ইউ ফৰ ৱাচিং বাই বাই